Hello students, welcome to my channel. আজি মই আলোচনা কৰিম পুনৰালোচনা চেপ্টাৰৰ অনুশীলনী R1. যোৱা আগৰ ভিডিঅ'ত মই এই চেপ্টাৰটোৰ বেসিক কনসেপ্টখিনি আলোচনা কৰিছিলোঁ. যদি তোমালোকে কোনোবাই আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দিয়া আছে, চাই ল'বা. আহা আজিৰ অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ. ইয়াতে চোৱা দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব. কালি আমি আলোচনা কৰিছিলোঁ আসলতে অনুপাত কোনটো হয় আৰু সমানুপাত কোনটো হয়. আহা প্ৰথমতে বুজি লওঁ. অনুপাত বুলি ক'লে আমি ধৰিব পাৰোঁ, ধৰা A অনুপাত কি হ'ব ইয়াত B, আৰু এটা ধৰিব পাৰা C অনুপাত কি হ'বগৈ D. যেতিয়া ইহঁতক আমি কি বুলি ক'ম, সমানুপাত বুলি ক'বলৈ যাম, তেতিয়াহ'লে ইহঁতৰ মাজত কি চিন আহিব লাগিব, সমান চিন আহিব লাগিব. ইয়াৰ অনুপাত আৰু ইয়াৰ অনুপাত যদি সমান হয় তেন্তে তুমি কি ক'ব পাৰিবা, সমানুপাত বুলি ক'ব পাৰিবা. ঠিক তেনেকৈ এক নম্বৰ কুৱেশ্যনটো চোৱা. 1A কুৱেশ্যনটো দিয়া আছে 12:21 আৰু 32 কিমান হ'ব 56. এই অংকটো তুমি কেনেকৈ কৰিবা, কেনেকৈ গম পাবা যে এইটো অনুপাতত মানে সমানুপাত হ'ব নে নহ'ব. প্ৰথমতে তুমি কি কৰিবা, প্ৰথম যিটো অনুপাত দিয়া হৈছে 12:21 তুমি এইটো লিখিবা এনেকৈ 12:21 ইকুৱেল দিবা. কালিৰ ভিডিঅ'ত মই আলোচনা কৰিছিলোঁ অনুপাত সদায় আমি কি লিখিব পাৰোঁ, ভগ্নাংশত লিখিব পাৰোঁ. A অনুপাত Bক আমি কি বুলি লিখিব পাৰোঁ, A/B হিচাপেও লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ. ঠিক তেনেকৈ তুমি কি কৰিবা, 12:21ক তুমি 12/21 বুলি লিখিবা. নিশ্চয় বুজি পাইছা. এতিয়া তুমি কটাকটি কৰা, ইয়াক কোনটো অংকৰে কটাকটি যাব, 3ৰে যায় নে কিহেৰে যায়, নিশ্চয় 3ৰে যাব. এইটো 3ৰ নেওতাত 12 পোৱা যায় আৰু 21 পোৱা যায়, সেইবাবে ইয়াত হ'ব 3 4 গুণ 12 আৰু কি হ'ব 3 7 গুণ 21 ইকুৱেল দিয়া. 4 আৰু 7 বেলেগ বেলেগ নেওতা হয়, হয়নে, সেইবাবে ইহঁতক আৰু কাটিব নোৱাৰি. ওপৰত 4 লিখিবা, তলত কি লিখিবা 7. নেক্সট কি আছে 32:56 আছে, আগৰ নিচিনা লিখিবা 32 কি হ'ব 56 ইকুৱেল দিবা. ইয়াত ওপৰত 32 হ'ব, তলত কিমান হ'ব 56. এতিয়া তুমি ইহঁতকো কটাকটি কৰা, কিহেৰে হ'ব, নিশ্চয় 8ৰ নেওতা হয়, 8ৰ নেওতাত 2টাক পোৱা যায়, 8 4 গুণ 32 আৰু 8 7 গুণ কিমান 56, কাটি দিয়া. 8 4 গুণ কিমান হ'ব 32, 8 7 গুণ কিমান হ'ব 56. 4 আৰু 7 চোৱা আগৰ নিচিনাকৈ বেলেগ বেলেগ ঘৰৰ নেওতা হয়, সেইবাবে ইহঁতক আমি কি কৰিব নোৱাৰি, কাটিব নোৱাৰি. ইয়াত হ'ব 4/7. এতিয়া চোৱাচোন যে ইয়াক কাটাৰ লগে লগে ওলাল 4/7 আৰু ইয়াকো কাটাৰ লগে লগে ওলাল 4/7, সেম নহয় জানো. সেইবাবে দুটা একে হোৱাৰ কাৰণে ইহঁত দুটা কি থাকিব, ইয়াৰ নিচিনাকৈ এই অনুপাত আৰু এই অনুপাতৰ মাজত কি আহিল, আমাৰ সমান চিন, মানে দুইটা সমান হৈ ওলাইছে, সেইবাবে সমানুপাতত থাকিব বা সমানুপাতত আছে, সমানুপাতত থাকিব. নিশ্চয় বুজি পাইছা. আহা আমি বি নম্বৰ কুৱেশ্যনটো কৰোঁ. বি নম্বৰটো দিয়া আছে 18:30 আৰু 14:21. 18 লিখিবা, 18:30 ইকুৱেল 18 কি হ'ব ইয়াত 30 ইকুৱেল দিবা. কিহেৰে কাটিব, নিশ্চয় 3ৰেও কাটিব পাৰি, 3 6 গুণ 18, 3 10 গুণ 30, কাটা এনেকৈ 3 6 গুণ 18, 3 10 গুণ কিমান 30. ইয়াক আকৌ কিহেৰে কাটিব পাৰা, চোৱা 6 আৰু 10 2ৰ নেওতা হয়, হয়নে, 2 3 গুণ কিমান হ'ব 6, 2 5 গুণ কিমান হ'ব 10. এতিয়াতো কাটিব নোৱাৰি আৰু 3/5 তুমি লিখিবা, ইয়াত ইকুৱেল আছে, ইয়াত কি দিবা ওপৰত 3, তলত কিমান দিবা 5. পিছৰটোলৈ আহা. 14 কি আছে 21, ইয়াত দিয়া 14 কি হ'ব ইয়াত 21 ইকুৱেল দিয়া. 14টো ওপৰত লিখা, 21 তলত দিয়া. এইটো কিহেৰে যাব, নিশ্চয় তোমালোকে গমেই পাইছা চাগে. সাতেৰে যায়, 7 দুগুণ কিমান হ'ব ইয়াত 14,
7 3 গুণ কিমান হ'ব ইয়াত 21 ইয়াত কিমান ওলাইছে 2/3 চোৱাচোন আগৰটো যেনেকৈ 4/7 আৰু 4/7 ওলাইছিল এতিয়া সেম ওলাইছে জানো নাই ওলোৱা যদি ওলোৱা নাই তেন্তে সমানুপাতত নাথাকে লিখিবা ইয়াত সমানুপাতত নাথাকে বা নাই এনেকৈ লিখিব পাৰা আছে পিছৰটো চোৱা পিছত আছে কিমান আমাৰ সি নম্বৰ আছে সি নম্বৰটো আছে 22:33 আৰু 33:24 सेम কৰা ইয়াত হ'ব 22:33 ইকুৱেল 22/33 চোৱা এনেকুৱা অংক কাটিবৰ হ'লে বহুত সহজ কেনেকৈ सेम सेम হ'লে 11 নটা হয় 11 দি যাব 11 2 গুণ কিমান হ'ব 22 আৰু 11 3 গুণ কিমান হ'ব 33 কিমান ওলাইছে ইয়াত 2/3 পিছলৈ আহা ইয়াত আছে 33 অনুপাত 24 ইকুৱেল 33/24 কাটা 3 নিশ্চয় কাটিব পাৰিম 3 3 যাব একবাৰ 3 3 যাব একবাৰ 3 24 কিমান বাৰ যাব 8 বাৰ এতিয়া আহিব 11 কি আহিব 8 এতিয়া চোৱা ডি নম্বৰটো 24:28 আৰু 20:25 টো কেনেকৈ কৰিবা ইয়াত ডি নম্বৰ 24:28 আৰু 20 কি হ'ব 25 ঠিক আগৰ নিচিনাকৈ কৰিবা 24:28 এক ক'ত লিখিবা ভগ্নাংশত লিখিবা 24 কি হ'ব 28 ইকুৱেল দিবা নিশ্চয় 4ৰে কাটিব পাৰি নহয় জানো 4 6 গুণ ইয়াত 24 4 7 গুণ কিমান 28 চোৱা 6 আৰু 7 এই দুটা বেলেগ বেলেগ নটা হয়নে সেইবাবে ইহঁতক আৰু আমি কি কৰিব নোৱাৰি কাটিব নোৱাৰি ইয়াত কি হ'ব 6/7 আকৌ লিখা 20 কি আহিব 25 20 কি হ'ব 25 কিহেৰে কাটিব পাৰি চোৱা ইয়াতে দেখা যায় যে 5ৰ নেওতাত এই দুটা সংখ্যা পোৱা যায় হয়নে 5 4 গুণ কিমান হ'ব ইয়াত 20 আৰু 5 5 গুণ কিমান হ'ব ইয়াত 25 ইকুৱেল দিয়া আহিব কিমান 4/5 চোৱাচোন এই দুটা সংখ্যা মিলিছেনে যদি মিলা নাই তেন্তে কি হয় সমানুপাতত নাই বা নাথাকে সমানুপাতত নাথাকে নিশ্চয় বুজি পাইছা আজিলৈ ইমানেই থাকিল ধন্যবাদ